আজি গৈ আছোঁ ল'ৰাৰ কাৰাটে চেণ্টাৰত, তাতে কাৰাটে এডমিশ্যনটো দিলোঁ, তাতে গৈ আছোঁ আৰু তাৰ উৎপাত, সোনকালে যাব লাগে একদম ধুমাধুম যাই হওক 10 মিনিটমান আগত গৈ পাইছোঁ আৰু তাতে পানী বটল আনিব পাহৰিছিলোঁ, তাতে ৰাস্তাতে পানী বটল এটা লৈ আহিলোঁ। আজি ড্ৰেছযোৰ দিলে, ড্ৰেছযোৰ পিন্ধি পেলাই সি ওলাইছে আৰু যাবলৈ। ফাৰ্ষ্ট দিনটো অলপমান লাজে আৰু পিছফালে ঠেলিয়াই থাকিব লাগে, ইয়াত যোৱা তাত যোৱা, তাতে ৰখি আছে, কাকো চিনি নাপায় পুতুককৈ, কোনফালে যাব কোনফালে কি নাই তাকে ঠিকেই নাই তাৰ। যেনে তেনে অলপমান ৰখি পেলাই চাইছে আৰু তাতে মাত লগাব গৈছে, কিবা হয়। বাকী চেণ্টাৰটো খুব ধুনীয়া, টিচাৰ্ছবিলাকৰ ব্যৱহাৰ পাতিও বহুত ধুনীয়া। ষ্টাৰ্ট কৰিছে এতিয়া, প্ৰথমতে অলপমান ৱাৰ্ম আপ কৰাই ল'লে আৰু দৌৰাই পেলাই। সি দৌৰি বাকী আহি পেলাই কৈ আছে বহুত কষ্ট। ফ্ৰক জাম্পটো কৰিব দিছিলে, সি দুবাৰমান কৰি পেলাই চেষ্ট নোৱাৰিলে, খোজকাঢ়ি পিছফালৰ পৰা গ'লগৈ। আকৌ এবাৰ দুবাৰ পিছত ফিনিছ। এইয়া 3জনীমান ছোৱালী, সিহঁতে গুৱাহাটীত কম্পিটিশ্যন হৈছিলে, কম্পিটিশ্যনত দুজনীয়ে ছেকেণ্ড আৰু এজনী থাৰ্ড পাইছে। তাকে মানে গোটেইসোপাৰ সন্মুখত ক'লে আৰু ভাল লাগিছে দেখি পেলাই। যিয়ে নহওক ফাৰ্ষ্ট দিন কিমানখিনি পাৰে বা গম পোৱা যাব, পাৰিলে ভাল কথা। এয়া কৰি আছে আৰু বতৰটো কি কৰোঁ?